নিজৰগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই বিশাল ৰাজহুৱা সভাৰ সভাপতি ব্লক কংগ্ৰেছৰ সভাপতি সেকান্দৰ প্ৰধানী সাহেব আজিৰ এই সমষ্টিৰ অন্যতম উদ্যোক্তা আপোনালোকৰ অতি আদৰৰ মৰমৰ বিধায়ক মোৰ ভাতৃ বন্ধু আব্দুল বাতেন খন্দকাৰীয়া কংগ্ৰেছৰ নেতা জলেশ্বৰ সমষ্টিৰ বিধায়ক মোৰ বন্ধু ভাতৃ আফতাৰ মোল্লা সাহেব কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা সংখ্যালঘুসকলৰ এজন বিশিষ্ট নেতা প্ৰাক্তন বিধায়ক আব্দুল্লাহ নাগৰী সাহেব জিলা কংগ্ৰেছৰ মাননীয় সভাপতি জ্যেষ্ঠ কংগ্ৰেছৰ নেতা আব্দুল কাসেম সাহেব সংখ্যালঘুৰ এজন জ্যেষ্ঠ নেতা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্য উপদেষ্টা আব্দুল সামাদ আমিৰ সাহেব ব্লক কংগ্ৰেছৰ সভাপতিসকল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল মহিলা কংগ্ৰেছৰ সভানেত্ৰী বঙাইগাঁও জিলা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল জ্যোতিষকে প্ৰমুখ্য কৰি বঙাইগাঁও জিলাৰ কংগ্ৰেছৰ নেতাসকল আলি মোলামাসকল বয়োজ্যেষ্ঠ লোকসকল ভদ্ৰ মহিলা মণ্ডলী গোলাম ৰব্বানী গায়ক বিহু নৃত্য পৰিৱেশন কৰি আমাৰ আদৰণি জনা শিল্পীসকল সাংবাদিক বন্ধুসকল উপস্থিত ৰাইজ আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ সুধীবৃন্দ মই প্ৰথমে সকলো লোককে বিহুৰ উল্লাস আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেইদিনমানৰ আগত মই ছিজন টাউনলৈ আহিছিলোঁ। ৰমজান মাহ চলি আছিল। ৰমজান মাহ চলি থকা অৱস্থাত বিভিন্ন ঠাইত আমি কৰ্মী সভা পাতিছিলোঁ, কিন্তু ৰাইজে ভোকত পিয়াহে থাকি হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। চহৰ অঞ্চল আপোনালোকৰ ওচৰতে থকা চেগা সমষ্টিত গৈছিলোঁ, আমি কৰ্মী সভা পাতিছিলোঁ, তাত কেইবা হাজাৰ মানুহ উপস্থিত হৈছে। মানকাছাৰত গৈছিলোঁ, কৰ্মী সভা পাতিছিলোঁ, তাত ডাঙৰ জনসভা হৈ গৈছিল। মানুহৰ পেটত ভোক আছিল। ৰমজান মাহ তাৰ পিছতো আমাৰ সভাত ৰাইজ ওলাই আহিছে। আজি ৰমজান গ'ল, ঈদ আহিল। ঈদৰ মাত্ৰ আজি এটা দিন গৈছে। মহিলাসকলৰ ঘৰত কাম আছে, তাৰ পিছতো আজি আপোনালোকে আমাৰ সভালৈ আহিছে। অজস্ৰজন আহিছে, আমাৰ প্ৰতি মৰম দেখাইছে, আমাৰ প্ৰতি সমৰ্থন দেখাইছে। তাৰ বাবে মই আমাৰ অন্তৰস্থলীৰ পৰা আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, এই ৰমজান মাহত আপোনালোকে কিয় ওলাই আহিছে? ঈদৰ পিছদিনা আপোনালোকে কিয় ওলাই আহিছে? এইকাৰণে ওলাই আহিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আমাক বহুত জনাইছে। বহুত অপমান কৰিছে, বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে। সেইকাৰণে আমি নিৰ্বাচনৰ যোগেদি অলপ পোহৰ দেখিছোঁ। সেইকাৰণে ৰমজান মাহৰ ভোকত আহি
কংগ্ৰেছৰ সভাত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছিল। এতিয়া সৃজনগ্ৰাম মানুহে মোক সুধিব যে আপুনি যদি আৰম্ভণিতে হিমন্ত বিশ্বৰ কথা ক'লে, আমিতো হিমন্ত বিশ্ব শৰ্মাক ইয়াত ছাপোৰ্ট নকৰোঁ, আপুনি ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ কথা কিয় কৈছে? এইকাৰণে কৈছো ৰাইজ, এই যে আঙুলিটো, এই আঙুলিটোৰ যে আপোনালোকে ভোটটো দিব, এই ভোটটো আপোনালোকৰ জীৱন। এই ভোটটো উৎসৱ নহয় যে কোনোবা দল আহিব আমি এবাৰ ইউডিএফ কৰিম, এটা ভাগে আমি বিজেপি কৰিম। এই ভোটটো উৎসৱ নহয়। নিৰ্বাচন আহিলে আমি বহুকেইটা পাহৰি যাওঁ। এই আঙুলিৰ প্ৰতিটো ভোটৰ লগত আমাৰ জীৱন জড়িত হৈ আছে। সেইকাৰণে আপোনালোকে ভোটটো দিলে এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো নিজক প্ৰশ্ন কৰিব, যাতে আপোনালোকৰ ভোটৰ যোগেদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ঠিক হৈ নাযায়। এই ভোটৰ যোগেদি আপোনালোকৰ জীৱনটো যাতে অন্ধকাৰ নহয়। মই দুটামান মনত পেলাই দিবলৈ কিছু ৰাইজ আপোনালোকৰ। বহুতে কয় যে যদি আজি ইউডিএফৰ জন্ম নহ'লেহেঁতেন অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। কথাটো হয়নে নহয় আপোনালোকে ঘৰত গৈ চিন্তা কৰিব। যদি হয় হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে অনাস্থা দিবলৈ হ'লে ইউডিএফটো নাইকিয়া কৰিব লাগিব ৰাজনৈতিকভাৱে, হয়নে নহয়? ইউডিএফ নাইকিয়া কৰিবলৈ হ'লে তেওঁলোকৰ চৰ্দাৰ ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব, হয়নে নহয়? যদি আপোনালোকে ইউডিএফৰ সভাপতি হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাই দিয়ে, লগে লগে ইউডিএফ নাইকিয়া হ'ব। কথাটো ভালকৈ আপোনালোকে চিন্তা কৰিব। যেতিয়া ইউডিএফ নাইকিয়া হ'ব, সেই দিনাই হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ চকী লৈ যাব। সেইকাৰণে মই আজি আপোনালোকক কৈছো, এই ভোটটো এটাও নষ্ট নকৰিব। আপোনালোকে এটা ভোট আপোনালোকে ইউডিএফক নিদিব। এটা ভোট আপোনালোকে ইউডিএফক দিয়া মানে দুটা ভোট বিজেপিয়ে পোৱা। কাৰণ এটা ভোট কংগ্ৰেছৰ নষ্ট হোৱা আৰু এটা ভোট ইউডিএফে পোৱা, দুটা ভোট বিজেপিৰ লাভ হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব যে আপোনালোকৰ এই আঙুলিটোৰে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিব নে নকৰে। এই কথাখিনিকে ক'বলৈ আহিছো আপোনালোকে। আৰু আজিৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে সৃজনগ্ৰাম সমষ্টিত 11টা সমষ্টিৰ ভিতৰত যে বেছি ভোট পাম, সেই কথাটো আজি আপোনালোকৰ উপস্থিতি। আপোনালোকক কোৱা নাই মই ইউডিএফৰ চিআইডি আহিছে না দুটামান, বিজেপিৰ চিআইডি আহিছে, চিআইডি ভাইসকলক কৈছো সৃজনগ্ৰাম সমষ্টিৰ পুৰা সমষ্টিও নহয়, এইটো আধাতে আছে আৰু আধা সমষ্টিটো আছে। এইটোৱে প্ৰমাণ কৰিছে যে এইবাৰ সৃজনগ্ৰামক কংগ্ৰেছ পাৰ্টি হিচাপে আপোনালোকে বহু ভোটত যে আমাক বিজয়ী কৰিব, সেই কথা আজিৰ সভাই প্ৰমাণ। এতিয়া কথা হ'ল ৰাইজ, হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কিয় বেয়া পায় আৰু আপোনালোকে লখিমপুৰ হুছেইন কংগ্ৰেছ পাৰ্টিক কিয় ভোট দিব? কথাবিলাক অলপ খোলা হোৱা ভাল। লখিমপুৰ হুছেইনক সুধিছে আপোনালোকে, সুধিব যে আপুনি যে ধুবুৰী সমষ্টিত আহিছে, আপুনি প্ৰথম কাম ধুবুৰীবাসীৰ বাবে কি কৰিব? সেই কথাটো আপোনালোকৰ প্ৰশ্ন সাংবাদিকৰ যোগেদিও মোক প্ৰশ্ন কৰে, হয়নে নহয়? ৰাইজ, এই ধুবুৰীবাসী ৰাইজ, ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ নিজে কৰ্ম কৰি খোৱা লোক। ৰাতিপুৱাৰ পৰা মূৰৰ ঘাম মাটিত পেলাই হয় খেতি কৰে, নহ'লে গুৱাহাটী বা ক'ৰবাত গৈ বিল্ডিঙৰ কাম কৰে, বিজেপিৰ ডাঙৰ অফিচ
ঈদৰ সময়ত আমাৰ পৰিয়ালটোৰ লগত থাকিবলৈ আহে এনেকুৱা বহুত পৰিয়াল আছে কষ্ট কৰি উপাৰ্জন কৰি নিজৰ পৰিয়ালটোৰ লগত থাকিবলৈ আহে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে ঘৈণীয়েকৰ কুকুৰটা গিৰিয়েকক লৈ গৈ জেলত পঠিয়াই দিয়া হয়নে নহয় মনত কৰিব পাৰিব এনেকুৱা বহুত নদী আছে ডেকা ল'ৰাবিলাকক ঘৰৰ পৰা উঠাই নি হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পুলিচে বুকুত গুলিয়াই দিয়ে নহয় ভৰিত দি গুলি মাৰি জীৱনৰ কাৰণে ধুনীয়া কৰে বা নিহত কৰে হয় নে নহয় ৰাইজ এনেকুৱা বহুত নদী আছে যে শুই আছে আমাৰ পৰিয়াল কষ্ট কৰি আহিছে ভাগৰে জোগৰে শুনিছে গুৰুম গুৰুম শব্দ পিছত দেখিছে যে বুলডেজাৰে ঘৰটো ভাঙি দিছে আৰু নহয় হাতীৰে আপোনাৰ বস্তু দিছে অকল ইয়াতে নহয় গুৱাহাটীৰ মাছ বজাৰতো এনে বহুত দুখীয়া মানুহৰ ঘৰ হিমন্ত বিশ্ব শৰ্মাই ভাঙি চিঙি নিৰ্মাণ কৰিছে সেইকাৰণে গ'ল যে ইয়াৰ সমষ্টি সংসদজনৰ প্ৰধান কাম হ'ব এই শুই থকা পৰিয়ালবিলাকক অভয় দিয়া মই ৰকিবুল হুছেইনে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে সংসদ হিচাপে মোক আপোনালোকে কৰক পুনৰবাৰ কৈছোঁ আপোনালোকে আপোনালোকৰ ভোটেৰে মোক আপোনালোকৰ প্ৰতিনিধি বনাওক এজন হিমন্ত নহয় দুজন হিমন্ত নহয় 50 জন হিমন্তই আপোনালোকৰ গাৰ নোম লগাব নোৱাৰে মই আপোনালোকক বাৰ্তা কৰিছোঁ দুখীয়া মানুহ দেখিলে ঠাট্টা মস্কৰা কৰা ধনী মানুহ দেখিলে কোৱা আজমল চাহাব দুখীয়া মানুহ দেখিলে কোৱা মিয়া ঠাট্টা আপোনালোকে আপোনালোকৰ ভোটেৰে বজৰনী ৰাজবল ডাঙৰীয়া কতৰাই দিয়ক এই ঠাট্টা মস্কৰা কৰাৰ সময়ত ৱালৰ দৰে আপোনালোকৰ নিৰাপত্তা দিয়াৰ মই দায়িত্ব লৈছোঁ আইজ আপোনালোকৰ লগত থিয় হৈ থাকিম সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ পাহৰি গৈছোঁ আজি আমি ভোটৰ সময়ত কেইদিনমান আগত এই মহিলাসকলে সৰু সৰু ল'ৰা ছোৱালীক কোচত লৈ নিজৰ ঘৰৰ সাতটা মানুহ এখন গাড়ীত সোমোৱাই NRCৰ দাম সোমাবৰ কাৰণে আমি জিৰাই জিৰাই ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই ৰাইজ মনত কৰক পাহৰি গৈছোঁ আজি কথাবিলাক যোৰহাট শিৱসাগৰ নগাঁও ধুবুৰী বিভিন্ন জিলাত গৈ আমি কাগজ দেখুৱাবলগীয়া হৈছিল নে নাই মোল্লাই কৈছে সেই সময়ত আপোনালোকৰ কাগজ কোনে থিয় হৈছিল মনত কৰক মই ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছোঁ যি সময়ত NRC লৈ মানুহৰ হাহাকাৰ লাগিছিল সেই সময়ত আমি দিল্লীলৈ গৈ মাৰিছিলোঁ দিল্লীত গৈ দেখিলোঁ ডাঙৰ ডাঙৰ উকিল আমাৰ বিপৰীত পক্ষই লৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দিছে আমি গ'লো কপিল সিবালৰ তাত আমি গ'লো ইন্দিৰা জয়সিং আমি গ'লো অভিষেক মনু সিংভি আমি গৈছোঁ বিবেক কাংখা কৰক আমি গৈছোঁ সলমান খুৰ্ছিদৰ তাত গৈ পেলাই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ নাগৰিকত্ব লৈ প্ৰস্তুত হৈছে NRC আপোনালোকে সুপ্ৰিম কোৰ্টত আমাৰ হৈ যে মানুহখিনিৰ ওপৰত যুক্তি দৰ্শাব লাগে আমি কোৱাৰ পাছত আমি হাতে মোৰ হাতত লৈ যোৱা হ'ল কৈছে কোনবাই যে এজন উকিলক এবাৰ থিয় হ'লে 15 লাখ টকা লাগে চিন্তা কৰিব ৰাইজ যদি এজন উকিলক 15 লাখ টকা এবাৰত লাগে তেতিয়াহ'লে 50 বাৰতকৈ বেছি থিয় হৈছে কিমান টকা লাগিব সেই সময়ত আমি গৈ ৰাহুল গান্ধীৰ ওচৰলৈ গ'লো ৰাহুল গান্ধী ক'লো যে আমাৰ এই উকিলবিলাকক বাকী আনি আপুনি কওক যে আমাৰ পইচা কম ল'ব লাগে আৰছাদ মাদানী জমিয়তুল উলামায়ে
হিন্দৰ পীৰে কামিল তেখেতৰ ওচৰলৈ গ'লো জমিয়ত উলামায়ে হিন্দৰ সভাপতি মুস্তাক আনফৰ সাহেব রহিম আহমেদ আমারে আমসুর সভাপতি আছিল রেজাউল আমার আমসুর সভাপতি খাদ্দাম হুসেন আমার উকিল এই সকলক লগত গৈ দুৱাৰে দুৱাৰে গৈ আমি নিশ্চিত বিপদৰ পৰা আপোনালোকক ৰক্ষা কৰিছোঁ ৰাইজ বদৰুদ্দিন ৰাজভৰ সাহেব এই সময়ত আপুনি এই মানুহখিনিৰ কাৰণে কি কৰিলে আপুনি তথ্যবাদী আমাক আমি তথ্যবাদী আহিম রাজা পাহৰি গৈছে বহুত এদিন হঠাৎ এনআরসি কেস লৈ দিল্লীত থাকা অৱস্থাত দেখিলো যে আমাৰ মহিলাসকলে যেতিয়া বিয়া হয় নিজৰ বাপেকৰ ঘৰৰ পৰা যেতিয়া স্বামীৰ ঘৰলৈ যায় তাৰ ঠাইত এখন লিংকেজ চাৰ্টিফিকেট দিয়ে পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে আৰু এই চাৰ্টিফিকেটখন কাউণ্টাৰ চাইন কৰে বিডিঅ'ই হঠাৎ দেখিলো যে হাইকোর্টে এই পঞ্চায়েতের সেক্রেটারিয়ে দিয়া যিখন নথি সেইখন নাকচ কৰি দিলে হাহাকাৰ লাগে 48 লাখ মহিলা 48 লাখ মহিলাৰ যদি নাগৰিকত্ব কৰ্তন হ'লহেঁতেন তেতিয়াহ'লে 48 লাখ মহিলাৰ ল'ৰা ছোৱালী লৈ কিমান হ'লহেঁতেন আপোনালোকে মনত কৰক হাহাকাৰ লাগিছিল মহিলাসকলৰ সেই সময়ত এই রকিবুল হোসেন একে রশিদ আলম আর বিধায়ক খুব গোৱালপাৰাৰ বেলিঠা মাৰা বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা এগৰাকী ৰাভা সম্প্ৰদায়ৰ যুৱক এগৰাকী বঙালী সম্প্ৰদায়ৰ লোকক লগত লৈ চাৰিজনক লগত লৈ গৈ দিল্লীলৈ গৈছিল দিল্লীত গৈ ডাঙৰ ডাঙৰ উকিলাত লৈছিলোঁ এই উকিলক লগত লৈ যেতিয়া যুক্তি প্ৰদৰ্শন কৰিছিলোঁ ভয় খাই আছিলোঁ আমি কি হ'ব কি নাই কিন্তু বিভিন্ন ধৰণে যুক্তি প্ৰদৰ্শন কৰাৰ ফলত এই যে হাইকোৰ্টে যিখন নাকচ কৰিছিল লিংকেজ চাৰ্টিফিকেট সেইখন সুপ্ৰিম কোৰ্টে পুনৰ আমাক বাহাল ৰাখিলে ৰাইজ আমি নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ বদৰুদ্দিন ৰাজভৰ ডাঙৰীয়া সেই সময়ত আপুনি এই মহিলাসকলৰ কাৰণে কি কৰিছে আপোনালোকে ভোটৰ সময়ত কওক কেতিয়াও আপোনাৰ কোনো বিপদৰ সময়ত সহায় কৰা নাই ৰাইজ 20 বছৰ আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টত যেতিয়া কেছ হ'ল আমি যেতিয়া ডাঙৰ ডাঙৰ উকিল লৈ যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 71 লাগে সেই সময়ত বদৰুদ্দিন ৰাজভৰ ডাঙৰীয়া আপুনি কোন উকিল লৈছিল আজিকালি আপোনাৰ ৱেবছাইটত থাকে আপুনি ৰাইজক কওক ভোট লৈ যাওক কব নোৱাৰিব খালি বাকচ লৈ যাওক কোনো দিন আপোনালোকৰ বিপদৰ সময়ত ৰাইজ আপোনালোকৰ লগত নাই দিয়ক এই আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি ইয়াত আছে বৈতামাৰীৰ এখন মাদ্ৰাছা দেৱাতাল্লা মাদ্ৰাছা নিজৰ মাটিত বনাইছে ৰাইজে চান্দা তুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বদৰুদ্দিন ৰাজভৰ ডাঙৰীয়াক মাতি দি ক'লে তেওঁলোকে কোৱা কথা যে মোৰ দিল্লীত অলপ আমাৰ লাইনত মোৰ টিআৰপি বাঢ়িব লাগে মাদ্ৰাছাখন মই ভাঙি দিম আপুনি মানুহখিনিক বুজাওক কেছ কৰিব নালাগে তেওঁলোকে কোৱা কথা মতে ভাঙি দিলে আমাৰ ব্যক্তিগত মাটি থোৱা কেছ কৰিবলৈ গ'ল বদৰুদ্দিন ৰাজভৰ ডাঙৰীয়া আহি পেলাই ক'লে যে হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব কেছ নকৰিব এই মাদ্ৰাছাখন আকৌ বলাই দিব মাদ্ৰাছা ভঙাৰ লৈও তেওঁ ৰাজনীতি কৰিছে মই ধন্যবাদ জনাম এই মাদ্ৰাছাৰ লোকসকলক ভাঙি দিয়াৰ পিছত চৰকাৰৰ পইচা দিয়াৰ পিছতো তেওঁলোকে ইয়াত পইচা পৰি আছে পইচা লোৱা নাই পইচাৰে আমাৰ মানুহক কিনাৰ দিন গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰকিবুল হোসেন ইয়াত আহি গৈছে ৰকিবুল হোসেন ইয়াত আহিছে সাৱধান মানুহক অন্যায় কৰিলে আপোনাক আমি উচিত শিক্ষা দিম উচিত শিক্ষা দিম সেইকাৰণে ৰাইজ আজি আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ যে এই ভোটটো আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ এই ভোটৰ দিয়াৰ সময়ত আপোনালোকে বহুবাৰ চিন্তা কৰিব লাগে ভোট যোৱাৰ পিছত কিন্তু হাহাকাৰ কৰি লাভ নাই
যোৱাৰ পাছত কিন্তু আপোনালোকে হাহাকাৰ কৰি লাভ নাই সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ শুক্ৰিয়া আদায় কৰিছোঁ যে আপোনালোকে ইমান সংখ্যক ৰাইজ আজি ইয়াত উপস্থিত হৈছে কথাবিলাকতো আপোনালোকে বুজি পাইছে বুজি পোৱা নাই নেকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক লাগে নে নালাগে যদি নালাগে তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক আপোনালোকে তেওঁৰ বিপক্ষে ভোট দিব নে নিদিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক যিসকলে ভোট নিদিয়ে যিসকলে কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইনক ভোট দিব বুজি পাইছে নহয় একেবাৰে হাতখন দাঙি দিয়কচোন প্ৰেছৰ লোকসকলক অনুৰোধ কৰিছোঁ অকণমান দাঙি ৰাখক হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পৰা চাই আছে ৰকিবুল হুছেইনে কি কৈছে আপোনালোকে হাতখন দাঙক তেওঁক বুজাই দিয়ক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে আমাক ভয় পাৰ্টি কৰি গ'ল এতিয়া আৰু আমি ভয় নাখাওঁ হাতখন দাঙক আমাৰ প্ৰেছৰ লোকক দেখাওঁ এতিয়া নমাওঁ মই অকণমান চবফালে কোৱা মানুহ মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যেনেকৈ ৰকিবুল হুছেইনক কংগ্ৰেছ পাৰ্টীক হাতৰ চিনত ভোট দিবলৈ পাওঁতে আপোনালোকে সকলোৱে হাতৰ চিনত দিম বুলি আপোনালোকে হাতখন দাঙিলে মই এতিয়া জানিব বিচাৰিছোঁ যে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক কিমানে ভোট দিব আপোনালোকে হাতখন দাঙক সাংবাদিক বন্ধুসকল আপোনালোকে চাওক তলি উদং বদৰুদ্দিন আজমল ডাঙৰীয়াক এটা ভোট দিয়ে সেইকাৰণে ৰাইজ আজি আপোনালোকক আমি বিনম্ৰভাৱে এই কথাখিনি ক'বলৈ আহিছোঁ আৰু ক'ব লাগিব জানো ৰাইজ আমি কি কাম কৰিছোঁ কি কাম কৰা নাই আপোনালোকে নাজানে জানো ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত আমি চাকৰি বাকৰি পাইছিলোঁ নে নাই আপোনালোকে ইয়াৰ ল'ৰাটো তথ্য সহকাৰে দিম বিভিন্ন ক্ষেত্ৰত মোৰ প্ৰতিমন্ত্ৰী কৰি আছিলে নাই খবৰ কৰক এটা চেঞ্চাহাবত আছে বদৰুদ্দিন আজমল চাহাব 15 বছৰ আপুনি ইয়াৰ সন্মুখতে থাকিলে এজন ল'ৰাক দেখাওক যিজনে চৰকাৰী চাকৰি দিছে পাইছে নেকি আপোনালোকে কওক কেৱল সদায় ৰাইজ সেইকাৰণে ৰাইজ আজি আপোনালোকক ক'বলৈ আহিলোঁ যে এই কথাখিনি আপোনালোকে অনুগ্ৰহ কৰি শুনি আপোনালোকে এইবাৰ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ পাৰ্টি হিচাপে ভোট আপোনালোকে আপোনালোকৰ সংসদ হিচাপে নিৰ্বাচিত কৰক কৰিবনে হ'বনে আৰু ক'ব লাগিব হ'ব আৰু নালাগে আৰু কম কি কম এইবাৰ মই আপোনালোকক নকওঁ এইবাৰ মই ডেকাবিলাককো কৈছোঁ তোমালোকৰ জোৰ তোমালোককেইটা থাকিলে সৃজন গ্ৰামৰ এই খণ্ডকাৰ চবকক লৈ আমি সকলোকে কৈছোঁ এক আমূল পৰিৱৰ্তন কৰিম ৰকিবুল হুছেইন আমি খণ্ডকাৰ তোমালোকে যিকেইটাই কষ্ট কৰিছা যিকেইটাই জিন্দাবাদ জিন্দাবাদ কৈছা যিকেইটাই আমি মটৰচাইকেলে আগুৰি আনিছা যিসকলে আমাৰ খোজকাঢ়ি আহিছা তোমালোকৰ এই কষ্ট অথলে নাযায় তোমালোকৰ যোগেদি আমি এই সমষ্টি নদন বদন কৰিম ৰকিবুল হুছেইনৰ ৱাদা থাকিল তোমালোকৰ এতিয়া মই তোমালোকৰ কথা নকওঁ আপোনালোককো নকওঁ এতিয়া মই কম লাখপতি বাইদেউ ৰাহুল গান্ধী আহিব হিমন্ত বিশ্বৰ ভয়ত কম প্ৰমাণ ৰাহুল গান্ধী অহাৰ দিনাই বঙাইগাঁৱত কৰিলে যে সেইদিনাই লাখপতি বাইদেউৰ ফৰ্মবিলাক দিব হয়নে নহয় আপোনালোকৰ একেবাৰে চব কাম বাদ দি হিমন্ত বিশ্বৰ ফৰ্ম আনিবলৈ গ'ল ভাবিছিল সেইদিনা ফৰ্ম নিদিলে আৰু নাপাওঁ ডিচি এছপি হ'বৰ কাৰণে UPSCৰ ফৰ্ম দিবৰ কাৰণেও তেনেকৈ নকয় সেইদিনতে অনলাইনত ফৰ্ম পায় ডিচি হ'বৰ কাৰণে ACSৰ ফৰ্ম আমাৰ কোৰ্টতে বেছি থাকে হয়নে নহয় कि আপোনালোকক ক'লে যে সেইদিনা নহ'লে আৰু ফল নাপায় ৰাহুল গান্ধীৰ ভয় কিন্তু কি ক'ব যিদিনা আপোনালোকৰ বঙাইগাঁৱলৈ গৈছিলে ফল দিবলৈ সেইদিনা ৰাহুল গান্ধী বঙাইগাঁৱলৈ গৈছিল সকলো মহিলাই দৌৰি আহি কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া আমি ফৰ্মবিলাক লৈছোঁ আমি আপোনাৰ লগত আছোঁ কৈছিল নে নাই কওক
হাজাৰ হাজাৰ মহিলাই ৰাহুল গান্ধীৰ ওচৰলৈ আহি ফটো তুলিছে। ঠিক আছে, ফৰ্মবিলাক আনিলে আপোনালোকে, আনিছে নহয়, ফৰ্মটো আনিছে আপোনালোকে, আনিছে হৈছে বুলি কওক। ফৰ্মটো ফিল আপ কৰিলে, কিয় কৰা নাই? কিয় কৰা নাই ফৰ্মটো ফিল আপ? হিমন্ত বিশ্ব শৰ্মাই ফৰ্মখন যি বনাইছে, ফৰ্ম ফিল আপ কৰোঁতে কৰোঁতে 5 বছৰ যাবগৈ, ফৰ্মখনে ফিল আপ নহ'ব, তেওঁলোকৰ চৰকাৰ যাবগৈ। কি কৈছে ফৰ্মখনত? ধেমালি নহয়, কি কৈছে? যে ফৰ্মত কৈছে যে 2টাতকৈ ল'ৰা ছোৱালী বেছি থাকিলে লাখপতি বাইদেউ স্কিমৰ এপ্লাই কৰিব নোৱাৰে, হয় নে নহয়? আগত একজন নকৰে, কিয় এই মানুহখিনিক কষ্ট দিলে? 2টাতকৈ ল'ৰা ছোৱালী বেছি হ'লে ফৰ্মখন ফিল আপ কৰিব নোৱাৰে, নোৱাৰে। 2টাতকৈ হ'লে নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ এই গাঁৱৰ মহিলাই 2টা ল'ৰা ছোৱালী হ'লে লাখপতি বাইদেউৰ স্কিমৰ ফৰ্মখন এপ্লাই কৰিব নোৱাৰে। তুমি ঘৰৰ 4 নম্বৰ ল'ৰা, তুমি ঘৰৰ 4 নম্বৰ ল'ৰা, তুমি মুখ্যমন্ত্ৰী হ'বলৈ পাৰা, আৰু মোৰ মানুহে লাখপতি বাইদেউৰ স্কিমটো ল'ব নোৱাৰে, সেইটো অন্যায় হয়নে নহয়? মুখ্যমন্ত্ৰী ডাঙৰীয়া 8 নম্বৰ হ'লেও হ'ব পাৰে, আৰু আপোনালোকে 2টা ল'ৰা ছোৱালী হ'লে হ'ব নোৱাৰে। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে কৈছে। লাখপতি আপোনালোকে পালে নেকি? মই অলপ কেনেকৈ কথা পাতিম, মই তেওঁলোককো অন্যায় কৰিব যোৱা নাই। লাখ টকা পালে, নিৰ্বাচনৰ সময়ত আপোনালোকক লাখ টকা দিলে নেকি? এনেকে কৈছিল নহয়, মনত পেলাই দিছো যে কংগ্ৰেছে বহুত দুৰ্নীতি কৰিছে। এই দুৰ্নীতি কৰা পইচাবিলাক আমি লৈ আনিম বাহিৰৰ পৰা, চুইচ বেংকৰ পৰা লৈ আনিম, আৰু দুখীয়া মানুহক ক'লে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যে সেই টকাখিনি আহি চবৰে একাউণ্টত 15 লাখ টকাকে দিম, হয়নে নহয়? কৈছিলে নাই? কৈছিল। আৰু মনত পেলাই দি আছো আপোনালোকক, আৰু কৈছিল মহিলাসকল আপোনালোকে একাউণ্ট খোলক, একাউণ্ট খুলি ফোনটো লৈ শুই থাকক, এদিন ৰিংকে শব্দ হ'ব 15 লাখ টকা সোমাই যাব, কৈছিলে নাই? আমাৰ মহিলা, কংগ্ৰেছৰ মহিলা মুখখন অলপ থাকি বেংকত একাউণ্ট খুলিছিল, খুলিছিলে নাই আপোনালোকে? দিন নাই ৰাতি নাই, লাইন লৈ লৈ একাউণ্ট খুলিছিল, আপুনি খুলিছিল, ভাবিছিল একাউণ্টত 15 লাখ টকা সোমাই যাব। গিৰিয়েকে নেদেখাকৈ গাৰু তলত ফোনটো লৈ মনে মনে শুই থাকে, একাউণ্টটো 1000 টকাৰ খুলি আহিছে, ৰিং নকৰেহে নকৰে, ফোনটো চাই থাকে, ৰিং নকৰে, হয় নে নহয়? কওক, পাহৰি গৈছো আমি। এতিয়া কৈছে সেই 15 লাখ টকা বোলে ইলেকশ্যনৰ ঝুলা নিদিয়ে আপোনালোকক, কিন্তু এই যে গাৰুত লৈ যে শুই থাকে ফোনটো, এদিন আপোনালোকক ৰিং বুলি কৰিছিল, আপোনালোকে ফোনটো উলিয়াই আনিলে, আনি পেলাই দেখে যে 15 লাখ সোমাই গ'ল, হাঁহিছে। পিছত দেখে কি হাহাকাৰ, এই যে মূৰৰ দাম মাটিত পেলাই আপোনালোকে উপাৰ্জন কৰা 1000 টকা বেংকত যে জমা কৰিছিল, সেই জমা কৰাৰ পৰা বেংকে আপোনালোকৰ 200 টকা ক্ৰিমকে কাটি ল'লে, হয়নে নহয়? টপ প্ৰাইচ আপোনালোকৰ একাউণ্টৰ পৰা 200 টকা কাটিছিল নে নাই? আগতে বেংকত টকা থলে সুদ পোৱা যায়, ইণ্টাৰেষ্ট পোৱা যায়। 1000 টকা থলে যেতিয়া আমি যাওঁ তেতিয়া 1100 টকা পায়। এতিয়া মোৰ মূৰৰ দাম বাতিত পেলাই মোৰ উপাৰ্জনৰ টকা বেংকত থৈছো, হিমন্ত বিশ্ব শৰ্মাহঁতে দিন ডকাইতিৰ নিচিনা টেক্স কাটি লৈ যায়, হয় নে নহয়? কওক, আলফাই আগতে বন্দুক দেখাই পইচা লৈছিল, এতিয়া এওঁলোকে কোনো খবৰ নাই, মোৰ একাউণ্টৰ পৰা দিন ডকাইতি কৰি লৈ যায়, হয় নে নহয়? কওক, কথাবিলাক চিন্তা কৰিব লাগে। ঠিক আছে, এই যে লাখপতি বাইদেউ কোনখিনি মানুহক দিবলৈ কৈছে? আত্মসহায়ক গোটত নহয় জানো? হিমন্ত বিশ্ব শৰ্মাৰ দিনত আপোনালোকে আত্মসহায়ক গোট খুলিছে নেকি? কাৰ দিনত খুলিছে? তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল, হয় নে নহয়? তেতিয়া আত্মসহায়ক গোট খুলিছিল নে নাই? তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল, যেতিয়া আপোনালোকে আত্মসহায়ক গোট খুলিছিল, সেই সময়ত পঞ্চায়ত মন্ত্ৰী কোন আছিল? মনত কৰক, লক্ষীমণি আছিল নে নাই? মই গাঁৱতে আহি কৈছিলো নে নাই?
আত্মসহায়ক গোট খুলি বেংকলৈ যোৱাৰ অভ্যাসটো ৰকিবুল হুছেইন মৈত্ৰীৰ হাততে কৰাইছিল। তেতিয়া আমি ডক্টৰ মনমোহন সিঙৰ নেতৃত্বৰ ইউপিএ চৰকাৰ, সোনিয়া গান্ধী চৰকাৰৰ দিনত NRLM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন নামৰ এটা স্কিম আনি তাৰ যোগেদি আমি এই আত্মসহায়ক গোটৰ যোগেদি পইচা দিয়া আৰম্ভ কৰিছিলোঁ। ৰিভলভিং ফাণ্ড আপোনালোকক আমি শিকাইছিলোঁ, হয়নে নহয়? আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন আমি খুলিছিলোঁ, আমাৰ টকা, আমাৰ স্কিম। আৰু এতিয়া আহি তেওঁলোকে কয় লাখ কোটি বাঢ়িব। তথাপি কৈছোঁ, তথাপি কম, যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গেৰেণ্টি, ইলেকশ্যনৰ আগত লাখ টকা মহিলাই পায়, সকলোৱে আপোনালোকে বিজেপি আৰু ইউপিএফক ভোট দি দিব। মই ৰকিবুল হুছেইনক কৈছোঁ, যিসকল মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টি ইলেকশ্যনৰ আগত 1 লাখ টকা আপোনালোকে পায়, সকলোৱে ইউপিএফ আৰু বিজেপিক ভোট দি দিব। আৰু যিসকলে নাপায় কংগ্ৰেছক ভোট দি দিব। হিচাপ বিকাশ খালাচ হৈ যাব। কওকচোন আপোনালোকে, এগৰাকী মানুহে হাত দাঙকচোন, আপোনালোকে লাখ টকা পাইছে? পাইছে? লাখ টকা পাইছে? 15 লাখ পালে? 15 লাখ নাই পোৱা 10 লাখ পালে? 10 লাখ নাই পোৱা 5 লাখ পালে? 5 লাখ নাই পোৱা 3 লাখ পালে? এতিয়া কৈছে সেইটো বোলে জুমলা। জুমলা নম্বৰ 2 লাখপতি বাইদেউ। জুমলা নম্বৰ 2 হ'ল আপোনাৰ লাখপতি বাইদেউ হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টি। গতিকে এই যে মাদ্ৰাছাৰ কেইটামান ল'ৰা, টুপি পিন্ধা ল'ৰা, হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ লৈ ফুৰিবলৈ যাওঁতে তেওঁলোকক যে উঠাই চেলফি মাৰিছিল, দেখিছিল নহয়? দেখিছিল? সেইটো পাই আমাৰ ল'ৰাই যি তেওঁক প্ৰশংসা কৰিছিল নহয়? হিমন্ত বিশ্ব শৰ্মা ফাঁকি, আমাৰ ল'ৰাবিলাকে দিছে সেইটো ফাঁকি, হয়নে নহয়? তেওঁ ফাঁকি দিব পাৰে, আমি ফাঁকি দিব নোৱাৰিম। এইবাৰ বাকচত দিব সেই ফাঁকি, সেই অপমানৰ বদলা আপোনালোকে তেওঁৰ বন্ধু বধু ভাই আপোনালোকে সম্পূৰ্ণৰূপে নাকচ কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাক ক'ব যে মানুহক ঠাট্টা কৰিলে এনেধৰণৰ ফল পায়। আপোনালোকে বদৰণি নাজমল ডাঙৰীয়া ইয়াৰ পৰা আঁতৰাওক। হিমন্ত বিশ্ব শৰ্মাক তাৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমি লৈছোঁ। আমি তাৰ পৰা আঁতৰাম না, আমি শান্তিৰে থাকিম, আমি শান্তিৰে থাকিম। সেইকাৰণে মই কৈছোঁ, দুখ বিভাগী ৰাইজৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নিৰাপত্তা। নিজৰ পৰিয়ালটো লৈ ভালকৈ থাকিব লাগে। আপোনালোকে কংগ্ৰেছৰ এবাৰ প্ৰাৰ্থীজন অলপ দুৰ্বল হৈছে নেকি বাৰু? কেনেকুৱা মানুহজন? অলপ দুৰ্বল, কেনেকুৱা শক্তিশালী? ৰকিবুল হুছেইনক মেনেজ কৰিব পাৰিব নেকি? দৰকাৰ হ'লে ৰকিবুল হুছেইনে তেওঁলোকক মেনেজ কৰিব, চিন্তা নকৰিব। এইবাৰ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে ৰাইজ, এই মহিলাসকলে আপোনালোকে এইকেইটা দিন কষ্ট কৰিবনে? ৰোজাও গ'ল, ঈদলৈ বাট চাই আছিল, ঘৰে ঘৰে যাবনে আপোনালোকে? তেওঁলোকে যে অৰুণোদয় স্কিম দিম বুলি কৈছে, শপত খুৱাইছে আপোনালোকক, যে জুমলাবিলাকৰ পাল্লাত পৰিম নেকি? নপৰোঁ। এইবাৰ সম্পূৰ্ণৰূপে নাকচ কৰক। তেওঁলোকে বহুত বিপদ আহি আছে, আপোনালোকে খবৰ কৰক। আজিকালিতো ফেচবুকৰ আমাৰ ল'ৰাবিলাকক কৈছোঁ, ধাৰ লৈ লৈ তৰুণ গগৈ বিধানসভাত কন্দুৱাই দিছিল। হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত আপোনালোকে চাব, যোৱাকালি ট্ৰেইনত ইমান উঠা নাই, যোৱা পৰহি ট্ৰেইনত উঠা নাই। কিয়? চৰকাৰৰ পইচা নাই। আকৌ 1000 কোটি টকা ধাৰ লৈছে। আমাক বন্ধকত দি 1000 কোটি টকা ধাৰ লৈ আকৌ হেলিকপ্টাৰত উঠিছে। এনেকৈ ধাৰ লওঁতে লওঁতে শ্ৰীলংকাৰ নিচিনা দেশত 1 লিটাৰ গাখীৰৰ দাম 2000 টকা হৈছে। ৰাইজ, সেই বিপদ আপোনালোকে এই আঙুলিটোৰে নামিব। এই লোকজন কাৰো নহয়। আজি উজনিত যাওক, উজনিৰ মানুহে তেওঁক সম্পূৰ্ণৰূপে নাকচ কৰিছে। ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেট লুৰিণজ্যোতি গগৈ জিকাটো খাটাং। ৰাইজ, অসমৰ ভিতৰত যোৰহাট সমষ্টিত আমাৰ সকলোৰে আদৰৰ
জিকাটো খাটাম কৰিমগঞ্জৰ পৰা হাফিজ ৰছিদ চৌধুৰী জিকাটো খাটাম আৰু ধুবুৰীৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাটো খাটাম গতিকে ৰাইজ এইখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলোঁ সাধাৰণতে দেখা যায় সাংবাদিক বন্ধুসকল ইমান দীঘলীয়াকৈ কৈছোঁ মানুহ নাযায় চাওক মানুহৰ মৰম এইটোৱে হ'ল মানুহৰ লগত মানুহৰ সম্বন্ধ কোনোবা গৰীব মানুহ মোৰ পৰা গুচি গ'লে যাওকগৈ দুখীয়া মানুহখিনি আহক আমি একেলগে ভাবিম য'ত দুখীয়া মানুহৰ মৰম আশীৰ্বাদ লোৱা আপোনালোকৰ লগত লৈ এই সৃজনখণ্ডৰ সমগ্ৰ ধুবুৰীৰ লোকসভা সমষ্টিত আমি এখন নতুন সমাজ গঢ়িম যিখন সমাজত জাতি ধৰ্ম ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে নিৰ্ভয়তে থাকিম সকলোৱে মিলনত থাকিম অসমখন আমি আগুৱাই লৈ যাম ধন্যবাদ জয় আসাম জয় হিন্দ খুদা হাফিজ ধন্যবাদ জানাইছোঁ আমাৰ চামগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক তথা বিৰোধী উপদলপতি আৰু লগত